লাখ টকাকৈ প্ৰদান কৰা হ'ব 1 লাখ যুৱক যুৱতীক অসমৰ 1 লাখ হিতাধিকাৰীক 2 লাখ টকা প্ৰদান কৰিব চৰকাৰে পুনৰ কৈছো চৰকাৰে প্ৰদান কৰিব 2 লাখ টকাকৈ অসমৰ 1 লাখ যুৱক যুৱতীক এককালীন প্ৰাৰম্ভিক মূলধন 2 লাখ আয় উপাৰ্জনৰ পদক্ষেপ ডাঙৰ পদক্ষেপ বৃহৎ পদক্ষেপ ঐতিহাসিক পদক্ষেপ আৰম্ভ কৰিবলৈ এই ধন অন্য 1 লাখ যুৱক যুৱতীলৈ নিৰ্ধাৰিত প্ৰকল্প আধাৰিত ৰাজ সাহায্য প্ৰাপ্তিৰ লক্ষ্য মুখ্যমন্ত্ৰী স্বনিয়োজন অভিযানৰ বাবে বাজেটত 1000 কোটি আবণ্টন অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে সুখবৰ 2 লাখ টকাকৈ প্ৰদান কৰিব নিবনুৱা যুৱক যুৱতীক হিমন্ত চৰকাৰ বিশেষ পোষ্টত ফেচবুকত তেওঁ এটা বিশেষ পোষ্ট কৰিছে আৰু য'ত তেওঁ প্ৰথমে লিখিছে নিয়োগ সৃষ্টিৰ বৃহৎ পদক্ষেপ 1 লাখ চাকৰিৰ নিযুক্তি প্ৰথম পইণ্ট ইতিমধ্যে নিয়োগ সম্পন্ন 42000 10 মে 2023 ভিতৰত সম্পূৰ্ণ হ'ব 40000 প্ৰক্ৰিয়াৰত অৱস্থাত 18000 আপুনি যদি এইখিনি বাদ দিয়ে ঠিক আছে আপুনি চৰকাৰী চাকৰি কৰিব বিচৰা নাই আপুনি চৰকাৰী চাকৰিৰ এই ক্যাটেগৰীটোত সোমাব বিচৰা নাই আপুনি গভৰ্ণমেণ্ট জবৰ এই ক্যাটেগৰীটোত সোমাব বিচৰা নাই তেতিয়া হলে আপুনি যদি বিচাৰিছে যে আপুনি স্বনিয়োজন অৰ্থাৎ আপুনি যদি যিকোনো বিজনেছ কৰিব বিচাৰিছে যদি সেলফ বা আপুনি বিজনেছ কৰিব বিচাৰিছে তেতিয়া হলে আপোনাৰ বাবেও আছে সুবৰ্ণ সুযোগ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফালৰ পৰা কি আছে সুবৰ্ণ সুযোগ প্ৰথম বাজেটত আবণ্টন 1000 কোটি দ্বিতীয় এককালীন প্ৰাৰম্ভিক মূলধন 2 লাখ আয় উপাৰ্জনৰ পদক্ষেপ আৰম্ভ কৰিবলৈ 1 লাখ হিতাধিকাৰীলৈ অৰ্থাৎ 2 লাখ আয় উপাৰ্জনৰ পদক্ষেপ আৰম্ভ কৰিবলৈ 1 লাখ হিতাধিকাৰীলৈ অন্য 1 লাখ যুৱক যুৱতীলৈ নিৰ্ধাৰিত প্ৰকল্প আধাৰিত ৰাজ সাহায্য এয়া সুবৰ্ণ সুযোগ আৰু এয়া তাৰ জ্বলন্ত উদাহৰণ আমি আপোনালোকক কৈ আছো যে আপুনি সেই সুবৰ্ণ সুযোগ গ্ৰহণ কৰিব পাৰে অসমৰ 1 লাখ হিতাধিকাৰীক 2 লাখ টকা প্ৰদান কৰিব চৰকাৰে অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এয়া সুখবৰ এককালীন প্ৰাৰম্ভিক মূলধন 2 লাখ আয় উপাৰ্জনৰ পদক্ষেপ আপুনি এতিয়াই শ্বেয়াৰ কৰিব পাৰে এই বাতৰি আপুনি শ্বেয়াৰ কৰিব পাৰে আপোনাৰ বন্ধুৰ বাবে আপুনি শ্বেয়াৰ কৰিব পাৰে আপোনাৰ বন্ধু সতীৰ্থ সকলোৰ বাবে আপোনাৰ পৰিয়ালৰ সদস্যৰ বাবে আপুনি শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ মুখ্যমন্ত্ৰী স্বনিয়োজন অভিযানৰ বাবে বাজেটত 1000 কোটি টকা আবণ্টন কৰা হৈছে আৰু অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এয়া ভাল খবৰ এক সুবৰ্ণ সুযোগ 2 লাখ টকা প্ৰদান কৰিব নিবনুৱা যুৱক যুৱতীক হিমন্ত চৰকাৰে এয়া অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে এক সুবৰ্ণ সুযোগ অসমৰ 1 লাখ হিতাধিকাৰীক 2 লাখ টকা প্ৰদান কৰিব চৰকাৰে অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এয়া এক ভাল খবৰ এককালীন প্ৰাৰম্ভিক মূলধন 2 লাখ আয় উপাৰ্জনৰ পদক্ষেপ লৈ নিৰ্ধাৰিত প্ৰকল্প আধাৰিত ৰাজ সাহায্য প্ৰাপ্তিৰ বাবে দিব এই ধন অভিযানৰ বাবে বাজেটত 1000 কোটি আবণ্টন আমি আপোনালোকক জনাই আছো অতি ভাল খবৰ অতি গুৰুত্বপূৰ্ণ খবৰ অন্তত অসমৰ লাখ লাখ যুৱক যুৱতীৰ বাবে এক সুন্দৰ খবৰ